ইয়াত আহি উপস্থিত হোৱা নাই বা অভিযন্তা এগৰাকী আহি উপস্থিত হোৱা নাই আৰু এয়া হৈছে বিভাগে আচলতে যেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে পানীৰ পাইপ ফুটাৰ পিছত কৰিবলগীয়া থাকে প্ৰাথমিক পৰ্যায়ত সেয়া কিন্তু আধা ঘণ্টা মানুহে আহিব নাই বহুত পানী হৈ যাব চৰকাৰ দেখিলোঁ এনেকুৱা অকণমান্য নিৰজ্য চৰকাৰ আমি দেখা নাই এই সন্দৰ্ভত ইয়াৰ বিভাগীয় মন্ত্ৰীগৰাকী কিবা ক'ব বিচাৰিব সেইটো মাৰাৰী মানুহ তেওঁ ক'ৰ মানুহ ৰাজস্থান শাসন কৰা মানুহ তেওঁ আহি গুৱাহাটী এতিয়া তেওঁ খিলঞ্জীয়া হৈছে এতিয়া তেওঁ এতিয়া খিলঞ্জীয়া হৈছে খিলঞ্জীয়া হৈ পেলাই এতিয়া কি হ'ল খিলঞ্জীয়া কি কৰিছে আমি ক'ত থাকিলোঁ কেনেকৈ খিলঞ্জীয়া হ'ল এতিয়া আচলতে এই টাউন ফুটিলে নাই কম্পিউটাৰ ফুটিছে ফুটি থাকিব এতিয়া সমাধান নাই সমাধান আছে সমাধান নকৰে সেইদিনা যে ৰাজগড়ত যে ফুটিছিলে যে পানী পাইপডাল তেতিয়া কি হ'ল মন্ত্ৰীজন আহি কি কৰিছিলে মন্ত্ৰী আহি কি ক'লেহি কিমান আশ্বাস দিলেহি কিবা কৰিলে নে এতিয়া কেনেকুৱা আমাৰ 1000 কোটি টকা লাগিব আকৌ 1000 কোটি টকা আনি দিয়ক লোন লৈ পেলাই ঋণ লৈ পেলাই আনক আৰু তাৰ 1000 টকা খাওক কাৰণ তৰুণগড় দিনত মন্ত্ৰী আছিলে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী গঠন তেওঁ তেতিয়া মন্ত্ৰী আছিলে তেওঁ দিনতে কাম চলিছিলে সেইটো যে বন্ধ হ'ল ক'ত ক'ত গ'ল কোনো নাজানে আৰু তেওঁ দক্ষ মুখ্যমন্ত্ৰী বুলি আপোনালোকৰ মিডিয়াবিলাকে কৈ থাকে মিডিয়াৰ দক্ষ মুখ্যমন্ত্ৰী কিহৰ দক্ষতা কৰিছে ক'ত দক্ষতা দেখুৱাইছে মাটি দখল কৰা মাটি লোৱা বিল্ডিং বনোৱা কিয় দখল কৰিছে কিয় দেখুৱাইছে আজি মণিপুৰত এতিয়া নেতা চেয়াৰমেন বোলে মণিপুৰতে হাগা ওলাই গৈছে ইয়াতে মণিপুৰ যাবলৈ হয় আৰু সেই জন্তু দিল্লী জন্তু হেৰিতে যায় বিদেশলৈ গৈ থাকে মন্ত্ৰী অকল নাই কৈছে নেকি সেই আমি কি আশা কৰিব সেই মন্ত্ৰী সেই মুখ্যমন্ত্ৰী সেই আপোনাৰ চিফ মিনিষ্টাৰ আমি কি আশা কৰিব পাৰোঁ আমি একো আশা কৰিব নোৱাৰোঁ সেইকাৰণে ৰাইজে সজাগ হওক ৰাইজে প্ৰতিকাৰ বিচাৰক ৰাজ্যত ওলাই আহক আৰু দেখোন আমাৰ তাক জবাব দিয়ক ৰাইজ ভুল নাযাব কিবা কিবি দিব দেখাব এতিয়া আজিকালি 10টামান কিবা প্ৰকল্প আপোনাৰ হেৰি কৰিলে মই কি হ'ব ইমান কি কৰিছিলে প্ৰকল্পবিলাক কি কৰিছিলে বিভাগীয় কৰ্তৃপক্ষ কোনোবা আহিছে নেকি ইয়াতে বিভাগীয় কৰ্তৃপক্ষ কোনোবা আহিছে নেকি ডিচিজন থাকে তেওঁ চেয়াৰমেন এই জলবোৰ্ডৰ চেয়াৰমেন বেছি নহয় জানো তেওঁ মানে বগা নে ক'লা নে হালধীয়া নে কি দেখাই নাই তেওঁ আহিব লাগে ফেচ কৰিব লাগে কিয় ফেচ কৰিব নোৱাৰে তেওঁ খালি ডিস্ট্ৰিক্টৰ জনতা সভা বহি থাকিব আৰু হেঙাবাৰীত বহি থাকিব তেওঁ অন্য তাৰ কাম নাই নেকি তাৰ কাম নাই কাম দেখাই দিব পাৰোঁ কাম তেওঁ আহক তাৰ ৰাজ্যৰ ওচৰত আহক কাম দেখাই দিম মই